Hi friends, Aji Apunalukokloi agbohaisu অতি সহজে বনাবৰ পৰা এটা কচু পিটিকা বহুত টেষ্টি লাগে খাই আপোনালোকে বনাই খাই চাব পাৰে তাৰ কাৰণে কেৰাহী এটা গৰম হ'ব দিছো অকমান গৰম হোৱাৰ পাছত তাত আমি এই কচুখিনি কাটি লৈছিলো ইয়াত দি দিছো ইয়াত একো তেল জাতীয় একো দিয়া নাই ডাইৰেক্ট কচুখিনি ইয়াত দি দিছো এই কচুখিনি দি দিলো ইয়াত অলপমান আপোনাৰ 10টা মান কণ বিলাহী কাটি লৈছিলো সৰু সৰুকে আৰু অলপ নহৰু আৰু আপোনাৰ অকমান আদা আৰু 3টা মান জলকীয়া আৰু অকমান জালুকৰ গুৰি ইয়াত দি দিছো আমি দি দিলো এইখিনি আমি আৰু ইয়াত অকমান আপোনাৰ সোৱাদ অনুসৰি আপুনি নিমখ দিব সোৱাদ অনুসৰি নিমখ এড কৰি দিছো এতিয়া আমি এইখিনি ভালদৰে মিক্স কৰি দিম এইখিনি এতিয়া দেখাত বহুত লাগিছে কিন্তু পাছত যেতিয়া এইখিনি সিজিব তেতিয়া আপোনাৰ এইখিনি বহুত কমি যাব এইখিনি ভালকে মিক্স কৰি ললো এতিয়া এখন কলপাতে দি ইয়াতে ঢাকি লম কলপাতে দি ঢাকিলে আপোনাৰ যেটো পাতত দিয়াৰ গোন্ধ এটা আহে ধুনিয়া গোন্ধ খাবলৈ বহুত টেষ্টি হয় সেইকাৰণে কলপাতটোৱে দি ঢাকিলে ভাল হয় সেইকাৰণে আপুনি ইয়াত ধুনিয়া কলপাতে দি ঢাকি এনেকৈ এখন ঢাকোন লগাই ৰাখি দিব এতিয়া গেছটো আপোনাৰ একেবাৰে লো কৰি দিব আৰু লো কৰি আপোনাৰ 10 মিনিট মান এনেকৈ হ'ব দিব 10 মিনিট মানৰ পাছত আকৌ আমি এতিয়া চাইছো 10 মিনিট মানৰ পাছত এয়া কচুখিনি কমি আহিছে লাহে লাহে আৰু কচুৱে অলপ পানী এৰিছে কচুখিনি কমি আহিছে অলপ ভাঙি দিব তেনেকৈ ভাঙি দিব পাৰে সিজিবলৈ সহজ হয় আৰু দিওঁতে বহুত লাগিছিলে এতিয়া লাহে লাহে কমি আহিছে আৰু হেকলৈ আৰু কমি যাবগে আকৌ আমি ঢাকি দিম একে ধৰণে আকৌ তেনেকৈ 10 মিনিট মানৰ কাৰণে ৰাখি দিম 10 মিনিট মানৰ মূৰত আকৌ এবাৰ চাম পুৰা পানী ওলাই গৈছে ইয়াত কোনো এক্সট্ৰা পানী দিব নালাগে কচুবোৰ সিজিছে লাহে লাহে এনেকৈ অলপ ভাঙি দিছো ভাঙি অলপ ভালকৈ লৰাই দিছো জুইটো একে কমতে ৰাখিব একদম লো কৰি নিজে নিজে সিজি থাকিব আকৌ 10 মিনিট মান তেনেদৰে ৰাখি আকৌ চাব এইখিনি হৈছে আৰু পুৰা এইখিনি হৈ গ'ল কচু অকমান টাইম লাগে আৰু আপোনাৰ হৈ গ'ল পুৰা দেখিছে এতিয়া বহুত কমি গ'ল এইখিনি খাবৰ কাৰণে হৈ গ'ল এনেকৈ এইখিনি উলিয়াই লৈছোঁ আপুনি নিমখটো লাষ্টত এবাৰ চেক কৰি চাব পাৰে যে আপোনাৰ মোৰ হৈছে আপুনি মানে হেতু নিমখটো নিজৰ পৰিমাণৰ হিচাপত চাই ল'ব কেতিয়াবা কম বেছি হৈ যাব পাৰে এইখিনিতে আমাৰ কচু পিটিকা ৰেডি খাবৰ কাৰণে
আমাৰ ৰেডি কচুৰ পিটিকা আপোনালোকৰ যদি ভাল লাগে ভিডিঅ'টো লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব যদি আপুনি মোৰ চেনেলত নতুন হয় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটো ক্লিক কৰি দিব থ্যাংক ইউ